এই ভাই তই আকৌ কি ইমান বেয়া হৈ গৈছ অলপ ভাল হয় বুজিছ তোক ইমান বুজাওঁ তই মোৰ কথা এবাৰো নুশুনো বিশ্ব ল'ৰাটো ইমান ভাল নহয় শুনিছ নে তাৰ কথা নুশুনিবি দে হ'ব দে মই যাওঁ মোৰ ৰুমত ভাত দিবলগীয়া আছে দেই যা 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 মই যাওঁৱে আৰু মই যাওঁ দে ইমান গৰম হেল্ল' ক'ত আছ হয় মই ঘৰত আছো ঐ আছোন মজা বস্তু এটা আনিছো খাবি মই ৰৈ আছো হ'ব দে মই গৈ আছো ৰ আহিলি তই তোৰে কাৰণে ৰখি আছো মই কি হয় এইটো ইমান বেয়া গোন্ধাইছে এই মই নাখাওঁ মই এইটো পকৰাটো বহুত বেয়া গোন্ধাইছে মই নাখাওঁ তই থাক শকত হবি স্বাস্থ্য বাঢ়িব বহুত বেয়া গোন্ধাইছে লাগিব বুজিছ বমি আহি যায় মোৰ একো নহয় তই নাক বন্ধ কৰি ধুনীয়াকে খাই দেচোন ভাল লাগি যাব মই কেনেকে খাই আছো বহুত বেয়া গোন্ধাইছে একো নহয় খা পাৰিবি খা এইটো চানা অকণ লৈ ল খা পাৰিবি খা খাই দে খা অকণমান খা নিদিবি মোক কিবা গাটো ভাল লগা নাই এই টকৰাটো খাবলৈ নোৱাৰো পেটটো বিষাইছে বমি বমি লাগিছে মোৰ তই বৰ মই যাওঁ ঐ ঘৰত গৈ ফোন কৰিবি মোক গাটো বেয়া লাগিলে কিবা প্ৰব্লেম হলে কবি হ'ব তোকো মোৰ নিচিনাই বনাই ল'ম তেতিয়া দুটাই একেলগে খাম ল'ৰাটো জন্ম দিয়া মোৰ অৱস্থা ৰ'দতে খৰি ফালিব লগা হৈছে কি হ'ব ল'ৰা গা বেয়া নেকি তোৰ যা হাত ভৰিকেইটা ধুই ল ভাত বাঢ়ি থোৱা আছে খাই লগৈ যা কি ভাত বনাইছে কেলা পিটিকা ভাত কোনোবাই খায় নেকি গৰমত নাখাওঁ ভাত চাত মই গুডু গুডু আছনে নাই ওলাই তই বহিয়া যোৱাকালি তোক গাঁৱৰ মানুহে বহুত বেয়াকে খোজকাঢ়ি যোৱা দেখিলে তোৰ কি গা বেয়া আছিল নেকি মোৰ যোৱাকালি গাটো বহুত বেয়া আছিলে ৰাতি মেডিচিন খাইছো বাৰু ভাল পাইছো এতিয়া বহুতখিনি তাৰপিছত ক'ত আহিছিলি মই গৰু পানী খুৱাবলৈ আহিছিলো ভাই মোৰ যে বহুত জোজা হাগিব লাগিছে তই বহ যদি বহ নাই মই নবহো মই যাওঁ মোৰ কাম আছে অলপ দে হ'ব যা ভাই ক ভাই আকৌ মই ৰখি আছো হয় নেকি ৰ মই গৈ আছো ৰ হ'ব দে কাইলৈ আহি গ'লে কি আনিছা আজি এইটো খা এইটোক আমি কি কওঁ জানো কি ক ৰঙা পানী দে বাঘ মোৰ লগত বাঘ বাকী আছো বুজিছা ভাই
মোৰ আজিকালি ৰাতি টোপনি নহা হৈছে সেই সন্ধিয়া সন্ধিয়া নিচাটো ফাটি যায় যে মোক কিবা এটা আইডিয়া দিয়কচোন ৰাতি মই বিন্দাছকৈ যাতে শুব পাৰোঁ আগত মাল পেকটো খা তাৰপিছত যোৱা টাইমত মই তোক এনেকুৱা ধুনীয়া ট্ৰিক এটা দিম নহয় খাবি ৰাতি শুই যাবি বিন্দাছ টোপনি যাবি চেছ ভাই মালটো কাৰা আছে ঐ কাৰা আছে বহুত কাৰা আছে মোৰ বহুত নিচা হৈ গৈছে মই যাওঁ তই থাক ভাই ৰ ক'ত যাওঁ এইটো লৈ যা চুন অলপ লবি ইটো অলপ লবি বনাবি থাপৰিয়াবি তত ধুনীয়াকে ভৰাবি বিন্দাছ শুই যাবি টোপনি মই গেৰেণ্টি লৈছো তোৰ টোপনি হ'বই 100% থেংক ইউ চুমা এটা খাওঁ ভালকে যাবি যা ভালকে যাবি যা মোৰ এয়া অলপ আছে মই যাম বাই ইয়াক মই বনাই দিলো প্লেন সাকসেসফুল দেউতা তই ভাতটো বাঢ়ি দেখিছোন যা মোক তই বাঢ়ি খাবচোন যা মই আজি কাম কৰি থাকোঁতে ভৰিটো মোচোকা খালো বুঢ়া তোৰ চব এয়া নমুনা তোৰ মদ খোপা খাই কেনে হাজিৰা কৰিব যাবি তোৰ এনেকুৱাই হ'ব যা ভাত বাঢ়ি থাকে যা মোক ভোক লাগিছে মোক ঐ ল'ৰা কাক কথা কৈছ তই বাপেৰে হয় মইতো বুঢ়া ভাষণ দিব নালাগে যা ভাত বাঢ়ি থাকে যা দাদা তই হাল্লা নকৰিবি ৰ মই ভাত ময়ে বাঢ়ি দিম দেউতাই ভৰিখন বৰ বেয়াকৈ দুখ পালে দাদা ভাত পাৰি থৈছো খাই যা এই বুঢ়া কি ভাত বনাইছ তাতে হা আলু পিটিকা ভাত কোনোবাই খাই নেকি নাখাম মই ভাত মই হা লোকৰ চলা বাপেক মাকে মাছে মঙহে খুৱাই তই মই আলু পিটিকা ভাত খুৱাব আহিছ ভাইটি দাদা নাই নেকি ঘৰত দাদা নাই নহয় আহক বহি আহক ভাইটি মন চন মাৰি আছা যে কিনো কম ঘৰত বহুত অশান্তি হৈ আছে কিনো অশান্তি হৈ আছে দাদা তেনেহ'লে শুনক ভাইটি কথাখিনি মই বুজি পালোঁ মই দাদাক বুজাম তুমি দেউতাক অলপ চাবা মই এতিয়া যাওঁ দেই এইটো কোন ভাই 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 উঠ ভাই উঠ ঘৰলে বৰ উঠ না উঠ তখন জোৰতে এনেকে ধৰ চেণ্ডেল পিছত নিম বৰ নাইকিয়া গ'ল তোৰ অলপ ৰ ভাই
ঐ ৰচোন ঐ তোক কৈছিলো নে নাই যে গুদুৰ লগত নাথাকিবি আৰু তাক বেয়া নকৰিবি বুলি ঐ শৰ্মা মোক চম্ভালি কথা কবি বুজিছ মই তাক মাল খাবলৈ মাতি নানো সি নিজে মোৰ ওচৰত আহে মাল খাবলৈ কি কলি তই তাক এইবোৰ খুৱাই পেলাই অভ্যাস কৰিলি তোৰ কাৰণে সি বেয়া হ'ল তাই চাইডে যা তোৰ ফটোৱা লেকচাৰ শুনি থাকিবলৈ মই টাইম নাই তই তাক সুধিবি মই তাক মাতো নে সি মোক মাতে ঐ ভাই ৰচোৰা কথা এটা আছে ৰ কেনেকুৱা ভাল ভাল ঠিক আছে কি ৰখিব দিছিলি যে কিয় ভাই বামুণটোক লগ পাইছিলো সি মোক ঢেৰ কিবা কিবি কথা ক'লে গম পাইছ নাই কাৰণ মোৰ মাথা যে চটকি গৈছে তাক মই তাক মাৰিবি দুটাই কুমিৰা পুৰা মাৰিম এনেকুৱা পুৰা দিম মাৰিবি তাক আৰু কিবা কৈছে নেকি সি বেয়াকে কৈছে মোক এনেকা ধৰি লৈছে ইয়াত কেনেকে হৈছে এনেকা ধৰি লৈছে সি তাকো মই এনেকে ধৰিম মাৰিবি তাক তই চিন্তা নকৰিবি ভাই দে তই চিন্তা নকৰিবি মই আছো যা দে যাবা ঐ মই কি তোৰ খাই আছো নেকি মই তই মোক জন্ম দিছ নেকি এই ৰ নহয় তই মোৰ বাপে ভাই নে তই মোৰ পৰিয়ালৰ মানুহ হয় তই হা তই যে মোৰ যে ইমান যে কেয়াৰ হৈ থাক শুন তই কথা হ'ব তই নিজে ভাল নহয় তই ভাল হৈ থাক বুজিছ তই অলপ ভাল হ বুজিছ তোৰ ভালতে আমি বিচাৰোঁ তোৰ মাও নাই ঢুকালে দেউতাৰ বয়স হৈ আহিছে হাৰ্টৰ বেমাৰ প্ৰেছাৰ তোৰ সৰু ভাইটি এটা আছে ভাইটিটোকো তইনো মাৰিব লাগেনে তইহে ঘৰখনত তই কৰি মেলি খুৱাব লাগে তিনিজন তহঁতৰ মানুহ তহঁতে মিলিজুলি থাকিব লাগে ভালকৈ তয়ে যদি মাৰপিট কৰি থাক ঘৰখন অশান্তি কৰি থাক কেনেকৈ হ'ব কচোন চা ভাই তোক হাত জোৰ কৰিছোঁ তই বোলে তই বাদ দে আৰু এই অহাবাৰ যেতিয়া তই MLA হবি মই তেতিয়া তই ভাষণ কৰিম বুজিছ নেক্সট টাইম তই মোৰ ঘৰত নাযাবি আৰু কেনেবাকৈ তই যদি বিশ্বক যদি কিবা কৰ তেতিয়া কিন্তু তোৰ কিন্তু কথা বেয়া হৈ যাব থাক মই যাওঁ আৰু মোৰ কথা কিন্তু মই ৰাখিবি তই কৈ দিলোঁ আজি তাক মই ভাল কৰিবই নোৱাৰিলোঁ এইবাৰো সত্যৰ জয় নহ'বই নেকি এইবাৰো অসত্যৰে জয় হ'ব চাগে সি যিটোহে লোচনত গৈছে ঘৰত গৈ বা কি বা কৰে সেই মনটোহে সি বেয়া লগাই থৈ গ'ল ভিতৰত তই হা কিবা লাগিলে মোক মাতিবি মই বাহিৰৰ কামখিনি কৰিব দে পানী অলপ খাই দেচোন বহুত পিয়াহ লাগি চাগৈ ন মইতো নাছিলোঁ গৰুলৈ গৈছিলোঁ এতিয়া এতিয়া তোৰ ভাল আজিৰ পৰা তোক আজিৰ পৰা কোনো গালি নপৰে আজি তোক আজিৰ পৰা কোনো কৰিব পাৰিবি
কি বকি আছে ঐ তই কুকুৰ পোৱালি কি হৈছে হে এই বুঢ়া বুঢ়া এই ভাত বনাকে যা ভোক লাগিছে মোৰ এই ভাইটি বুঢ়া কথা দেউতা নতুন দাদা দেউতা আমার বাবা নাই দেউতা ঢোকায় কি কি কলি তই দাদা ক'ত দাদা ভিতৰতে আছে যাব ভাইটি তেন্তে মই ভিতৰৰ পৰা আহোঁ ৰ'বা হ'ব আপুনি ভিতৰত যাব নালাগে ভাইটি কিয় তেনেকৈ ক'লা তুমি আপোনাৰ কাৰণে দেউতাক হেৰুৱালো আৰু আপুনি দ্বিতীয়বাৰ আমাৰ ঘৰলৈ নাহিব যাওক ইয়াৰ পৰা যাওক যাওক ময়ে ঠিক কৰিব লাগিব দেউতা ঐ তই চিন্তা নকৰিবি দাদাক ময়ে ঠিক কৰিম হে বুধু বহিছ তই অঁ আহ ৰ মই ভিতৰৰ পৰা পিৰাখন মই লৈ আহোঁ যা 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 লৈ আহিব যা ল বহ ভাই দুখ নকৰিবি আৰু বুজিছ তুমি ইমান বুজালো তই মোৰ কথা এবাৰো নুশুনিলি যদি মোৰ কথা শুনিলি হয় তোৰ দেউতা আজি তোৰ লগত থাকিলে হয় বাদে যি হ'ল হ'ল তই আৰু দুখ নকৰিবি এইবিলাক চব বাদ দে তই ঠিকেই কৈছ ভাই তই মোৰ ভালৰ কাৰণে তই মোক ইমানখিনি বুজাই আছিলি ইমান দিনে তই মোক ভাল ৰাস্তা দেখুৱাই আছিলি মই তোৰ কথা মই যদি এবাৰ হ'লেও শুনিলোঁ হয় হয়তো মোৰ আজি দেউতাক হেৰাবলগীয়া নহ'লে ভাই দুখ নকৰিবি আৰু এইবোৰ লক্ষণ এতিয়াৰ পৰা বাদ দে আৰু তই ঠিকেই কৈছ ভাই বিশ্বৰ পাল্লাত পৰি যে মই ভাল বেয়া কি সকলোখিনি পাহৰি গৈছিলোঁ মই তাৰ কথা মতেই মই তাৰ ৰাস্তাত গৈ আছিলোঁ সেইকাৰণে মই মোৰ আজি দেউতাক মই হেৰাবলগীয়া হ'ল বিশ্বৰ সংগ মই একেবাৰে বাদ দি দিছোঁ মই আৰু বেয়া বস্তু মই নাখাওঁ মই কাণত ধৰিছোঁ মই দেউতাই চাগে মোক ক্ষমা নকৰিবই ন সেই তই নিজে উপলব্ধি কৰিছ যে সেইটোৱে বহুত বেয়া লগত থাকিবি সদায় বেয়া পথত যাবি ভাল লগত থাকিবি সদায় ভাল পথত যাবি তোৰ লগত মই আছোঁ দে তই মোৰ ভাল নকৰ তই মোৰ ভাল চিন্তা কৰ তোৰ নিচিনা লগৰ পাবলৈ বহুত টান বুজিছ তই মোক ক্ষমা কৰি দে আৰু এতিয়া যি হ'ল হ'ল মাত্ৰ এতিয়া ভাল হয় আৰু ভাল হয় এতিয়া মই যাওঁ কৰি দিবি তোকো মই বহুত কিবা কিবি কৈছিলোঁ তোক মই তই এতিয়া ভাল হয় একো নহয় মই এইবিলাক বাদ দিছোঁ নহয় তই বাদ দে এইবিলাক লক্ষণবিলাক বাদ দে হ'ব এতিয়া তই এইবিলাক কান্দি নাথাক এতিয়া তোক কৰিবলগীয়া কামখিনি কৰ দে এতিয়াৰ পৰা ভাল হয় আৰু মই এতিয়া যাওঁ দে দে হ'ব দে যা দে ভাইটিৱে মানুহ মাতিব গৈছে তই আহি থাকিবি দেই মাৰি থাকিম দে মই যাওঁ এতিয়া যা যা আহিবি আকৌ আহিম আহিম অঁ সি এতিয়াহে ভাল হ'ব এতিয়াহে তাৰ ঘৰখন অলপ ভাল হ'ব